নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মেঘালয়ত বেয়াকৈ মুখ থেকেচা খালে বিজেপিয়ে। মেঘালয়ত বিজেপিৰ হল দৰ্পচূৰ্ণ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰ গঠনৰ কিং মেকাৰ হোৱাৰ আশাত পৰিছে চাপানি। বিজেপিৰ বিপৰ্যয়ৰ প্ৰথম কাৰণ গো মাংস বিতৰ্ক। বিৰোধী ৰাইজৰ মাজত বিজেপি আহিলে গো মাংস বন্ধ হ'ব বুলি চলোৱা প্ৰচাৰত সফল হ'ল। বিজেপিৰ নেতাই ৰাইজক বুজোৱাত সমৰ্থ নহ'ল। মেঘালয়ৰ বিজেপিৰ স্থানীয় নেতৃত্বৰ ওপৰত বিশ্বাসৰ অভাৱ। বিজেপিয়ে স্থানীয় নেতাৰ পৰিৱৰ্তে বাহিৰৰ পৰা যোৱা নেতাৰ ওপৰত দিলে নিৰ্বাচনৰ সকলো দায়িত্ব। এনপিপিৰ ওপৰত আক্ৰমণাত্মক হৈ বিজেপিয়ে নিজৰে লোকচান কৰিলে। গৃহমন্ত্ৰী অমিত শ্বাহেও এনপিপিৰ নেতাৰ ওপৰত নিক্ষেপ কৰিছিল তীব্ৰ বাক্যবাণ। গাৰো পাহাৰ আৰু জয়ন্তীয়া পাহাৰৰ ৰাজনীতি ভালদৰে অনুধাৱন কৰিব নোৱাৰিলে বিজেপিয়ে। কেৱল মোদী মেজিকৰ ওপৰতে বিশ্বাসত বহি থাকিল বিজেপি। কনৰাড চাংমাৰ ওপৰত ব্যক্তিগত আক্ৰমণে কিছু পৰিমাণে ক্ষতি কৰিলে বিজেপিক। মুকুল চাংমাৰ টিএমচিত যোগদানে মেঘালয়ৰ ৰাজনীতি পেলোৱা প্ৰভাৱক সঠিকভাৱে বিশ্লেষণ কৰিব নোৱাৰিলে। আজিৰ পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডখন কেনেকৈ কৰিব আপুনি লক আৰু আনলক। লক কৰাৰ লগে লগে আপোনাৰ আধাৰৰ তথ্য উলিয়াব নোৱাৰিব দুষ্ট চক্ৰই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গেট OTP লিখি স্পেচ দি আধাৰ নম্বৰৰ 4টা বা 8টা সংখ্যা লিখক। SMS-টো 1947 লৈ প্ৰেৰণ কৰক। তাৰ পিছত 6টা সংখ্যাৰ OTP আহিব আপোনাৰ মোবাইল ফোন নম্বৰলৈ। ইয়াৰ পিছত লক UID স্পেচ দি আধাৰ নম্বৰৰ 4টা বা 8টা সংখ্যা লিখি SMS প্ৰেৰণ কৰক 1947 লৈ। ইয়াৰ পিছতে আপোনালৈ আহিব কনফাৰ্মেশ্যন মেছেজ। ইয়াৰ পিছতে লক হৈ যাব আপোনাৰ আধাৰ কাৰ্ডখন। আকৌ আনলক কেনেকৈ কৰিব? 1947 নম্বৰলৈ আনলকড UID স্পেচ দি VIDৰ 6 বা 8টা সংখ্যা লিখি স্পেচ দি OTP প্ৰেৰণ কৰক। আজিৰ পৰৱৰ্তী খবৰ, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উচ্চাৰিত পৰিয়ালৰ সন্তানৰ শিক্ষা স্বাস্থ্যৰ দায়িত্ব চৰকাৰে লওক। আমিও ভোট দিছিলোঁ, আমিও মুখ্যমন্ত্ৰী বনাইছোঁ। মানৱীয়তাৰ খাতিৰত ছাত্ৰ ছাত্ৰীসকলক সুবিধা কৰি দিয়ক। বৰষুণত তিতি গ'ল সমস্ত কিতাপ পত্ৰ। ভূমিহীন লোকক পুনৰ সংস্থাপন দিয়ক, নহ'লে অসম জুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। বুঢ়া চাপৰিত উচ্চাৰিতৰ কাষত থিয় হৈ এই হুংকাৰ নেমচুৰ। উচ্চাৰিত পৰিয়ালৰ সন্তানৰ শিক্ষা স্বাস্থ্যৰ দায়িত্ব চৰকাৰে লওক। আজিৰ পৰৱৰ্তী খবৰ, আজিৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথমবাৰৰ বাবে নতুন শিক্ষানীতিৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। প্ৰতিটো কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰতিটো কেন্দ্ৰতে থাকিব CCTVৰ ব্যৱস্থা। 4,23,000 পৰীক্ষাৰ্থীৰে অৱতীৰ্ণ হ'ব এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। মুঠ 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। আজিৰ পৰৱৰ্তী খবৰ, মুছলমানৰ সৈতে প্ৰেমৰ সম্পৰ্ক থাকিলেই লাভ জেহাদ নহয়। কেৱল ল'ৰা আৰু ছোৱালী বিভিন্ন ধৰ্মৰ হোৱাৰ বাবে ই লাভ জেহাদ নহয়। ভিন্ন ধৰ্মৰ হ'লেই সম্পৰ্কত থকা ল'ৰা ছোৱালীক লাভ জেহাদৰ আখ্যা দিব নোৱাৰিব। লাভ জেহাদক লৈ বম্বে উচ্চতম ন্যায়ালয়ৰ মন্তব্য। এগৰাকী মুছলমান লোক আৰু তেওঁৰ পৰিয়ালক অগ্ৰিম জামিন প্ৰদান কৰি বম্বে ন্যায়ালয়ৰ এই মন্তব্য। আজিৰ পৰৱৰ্তী খবৰ, মৰিগাঁও জিলাত 144 ধাৰা জাৰি। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে এই নিৰ্দেশনা। নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ লাউড স্পিকাৰ বজোৱা নিষেধাজ্ঞা। পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব মোবাইল অথবা সন্দেহজনক সামগ্ৰী। এই নিৰ্দেশনা দিছে মৰিগাঁৱৰ অতিৰিক্ত জিলা দণ্ডাধীশ গৰ্গমোহন দাসে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে এই নিৰ্দেশনা। আজিৰ পৰৱৰ্তী খবৰ, শিলহাকত উচ্চাৰিতই লাভ কৰিব ঘৰ। 2008 চনৰ পূৰ্বে যিসকলে বসতি স্থাপন কৰিছিল তেওঁলোকে লাভ কৰিব ঘৰ।
শিলহাকৰ 19খন উন্নয়নমূলক সমিতিৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্ত। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।